সৰিয়হৰখীয়া এজনী গাভৰু। কবি যোগেন টাইট। তুমি কি ভাবি আছা মোৰ হৃদয় শিলনিৰ নিজৰা? তুমি ভাবিছা নেকি সৰিয়হ সংগ্ৰহৰ পিছত তোমাৰ ভালপোৱাৰ সৈতে চৰাইৰ এটা খুৰুঙত সোমাই পিৰিতিৰ পনিয়ল খোৱাৰ কথা? এই যে দুপৰীয়াৰ সমগ্ৰ সৌৰভৰ আনন্দ আশ্ৰয় সৰিয়হ ডৰাৰ মাজত বহি আছা, তুমি কি চাই আছা তৰুণী তম্বী সৰিণীৰ চাৱনিৰে? তুমি যেন অজস্ৰ সৰিয়হ ফুলৰ সহবাসত জনম লোৱা কন্যা অনন্যা। তোমাৰ চকুৰ বিজুলীত কঁপিছে দিগন্তৰ ধোঁৱা বৰণীয়া পৰ্দা। তেওঁ আহিব নেকি পাৰ হৈ উদ্বেগৰ সুমিষ্ট নদী? সৌৱা কেনেকৈ স্বাগতম জনোৱাৰ ভংগীত বিহ্বল হৈ ৰৈ আছে নাওবোৰ। যিবোৰ নাৱৰ শীতল শৰীৰত জমা হৈ বিচ্ছিন্ন প্ৰেমৰ হাজাৰ দাগ। তেওঁ আহিব নেকি তোমাৰ ফুলৰ ৰেণু লাগি থকা চুলিত আবেগৰ আঙুলি বোলাবলৈ? তুমি আচুৰিবা নেকি সাগৰৰ সঘন ঢৌ আচাৰি থকা তোমাৰ প্ৰেমিকৰ অভিজাত হৃদয়? তুমি জোঙা কৰি আছা নেকি আক্ৰমণাত্মক কীটৰ দৰে ঐ নিতমৰ নখবোৰ?